Koklabari Farmau नायगिदिंफैदों BTSनि Deputy Chief रिहन दैमारिया 22 नं Koklabari बियाबनि सिङाव थानाय Koklabari Farmनि नब्लाङाव VPF दलनि एपइन्टमेन्ट लेटार राननाय हाबाफारि जालाङो 22 नं Koklabari बियाबनि TC LCC मासिगिरि आरो Koklabari बियाबनि सिङाव थानाय मोनगु BCDCनि मासिगिरिफोरनो एपइन्टमेन्ट लेटार रानना होयो BTSनि Deputy Chief रिहन दैमारिया दिनै बाक्सा जिल्लानि 22 नं Koklabari बियाबनि सिङाव थानाय Koklabari फार्माव BTSनि Deputy Chief रिहन दैमारिया नायगिदिंफैनायजों लोगोसे 22 नं Koklabari बियाबनि TC LCCनि मासिगिरि सोगोमसाद बर' आरो 22 नं Koklabari बियाबनि सिङाव थानाय मोनगु BCDCनि मासिगिरिफोरनो एपइन्टमेन्ट लेटार राननाय हाबाफारियावबो गाहाय आलासि महरै बाहागो लाफैना हाबाफारिखौ मावफुंना होलाङो हाबाफारियाव गाहाय आलासि महरै बाहागो लाफैनानै बिबान मोननाय मासिगिरि बिथांमोनखौ रायजोनि मोजां हाबा मावलांनो थाखाय खावलायो Deputy Chief रिहन दैमारि बिथाङा हमारी Koklabari माने सेंट्रल स्टेट तर जितु फार्म आছিলে हेतु बहुत दिনৰ পৰা এনে পৰি আছে আৰু মই যেহেতু BTCৰ কৃষি বিভাগৰ দায়িত্বটো মই পাইছো মই কাৰণে চাবলৈ আহিছো অলপ চাইছো কি কৰিব পৰা যায় যেহেতু এটা বহুত ডাঙৰ ফাৰ্ম হয় এটো চাই দেখিলো যে এটো অকল BTC চৰকাৰৰ যোগেদি এটো ৰিভাইভ কৰাটো কোনোপধ্যে সম্ভৱ নহয় ৰাজ্য চৰকাৰৰ পৰা আমি সহায়টো ল'ব লাগিব আৰু মই আলোচনা কৰিম আমাৰ চিফ ভাগ্ৰামা মহিলাৰ ছাৰৰ লগত আৰু ইয়াৰ পৰা কিছুমান প্ৰপ'জাল আমি ৰাজ্য চৰকাৰক পঠাম আলোচনা কৰিম কিভাৱে এটো ৰিভাইভ কৰিব পাৰো তাৰ কাৰণে চেষ্টা কৰিম আৰু যেহেতু এটা বিতৰ্ক হৈ আছে পূৰ্ব চৰকাৰে বিভিন্ন দুৰ্নীতি কৰিছিল কেতিয়ালৈ তদন্ত হ'ব তদন্ত এতিয়া আমি চাই আছো কিছুমান তেওঁলোকৰ ইন্টাৰভিউটো আমি ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছো তো জাস্ট আমি দায়িত্ব লৈছো লাহে লাহে আমি কৰিম ৰাইজৰ যেটো আশা আকাংক্ষা হেতু পূৰণ কৰিব লাগিব উন্নয়নমূলক কাম কৰিব লাগিব সকলো দিশটো আমি চাইছো কৰবাত যদি কৰাপচন কৰা আমি দেখা পাও নিশ্চয় আমি আইনগত ব্যৱস্থা লবৰ কাৰণে সিদ্ধান্ত ল'ম যিসকল ভূমিহীন মানুহ আছে তেওঁলোকক কেতিয়ালৈ ভূমি পট্টা দিব স্যাৰ ইতিমধ্যে আমাৰ নিৰ্বাচন আগতে এটো ঘোষণা কৰিছিল আমাৰ নিৰ্বাচনী ইস্তাহাৰতো আছে যে আমি যিসকলৰ ভূমি নাই তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থাটো আমি কৰিম কিন্তু ইতিমধ্যে আমাৰ প্ৰথম ইচিত হেতু আলোচনা হ'ল দেখিলো যে হেখিনি কাম কৰিবৰ কাৰণে মণ্ডল কাননগৰ বহুত অভাৱ আছে সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ EM তেখেতৰ সভাপতিত্বত এটা কমিটি গঠন কৰা হ'ল আৰু যদি প্ৰয়োজন সাপেক্ষে আমাৰ ৰিটায়াৰ্ড পাৰ্সন লোৱাৰো আমি সিদ্ধান্ত লৈছো আৰু বিধানসভাৰ আগে আগে আমি চেষ্টা কৰিম দিবৰ কাৰণে স্যাৰ বিধানসভা নিৰ্বাচনটো বেছি দিন নাই স্যাৰ প্ৰস্তুতি কেনে ধৰণৰ স্যাৰ BPFৰ ইতিমধ্যে আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে আমাৰ BTCত 15টা বিধানসভা সমষ্টি আছে 15টা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আশা কৰিছো আমি BPF দলে ৰাজ্য চৰকাৰ যেটো হ'ব 26 নিৰ্বাচনৰ পিছত এই ৰাজ্য চৰকাৰৰ সহযোগী দল হিচাপে আমি থাকিম এই বিধানসভা নিৰ্বাচন বিজেপি থাকিব নে লগত আপোনালোকৰ যেটো NDR আপোনালোকে অন্তৰ্ভুক্ত হ'ল আমি নিৰ্বাচনৰ আগত কাৰো লগত আমি মিত্ৰতা নকৰিম আমি নিৰ্বাচনৰ পিছত পোষ্টপল আমি এলায়েন্স কৰিম আৰু আমাক নলখাই কোনো অসমত চৰকাৰ কৰিব নোৱাৰে এই সুযোগটো আমি ল'ম ইপিপিএলে কিন্তু ইয়াতো খেলিব আৰু বাহিৰতো খেলিম বুলি কৈছে ৰাজনীতি দল হিচাপে তেওঁলোকে খেলিবই কিন্তু হাৰা জিকাটোৰ কথা হাৰা জিকাৰহে কথা ৰাজনীতি দল হিচাপে খেলিব পাৰে তেওঁলোক ইয়াত মোৰটো একো ক'বলগীয়া নাথাকিব গতিকে তেওঁলোকে নিৰ্বাচন জিকিবনে নাই হেতুৱে ডাঙৰ কথা তাৰমানে বিধানসভা নিৰ্বাচনৰ পিছত নিশ্চিন্ন হ'ব নেকি ইপিপিএল দল শেষ হ'ব ইপিপিএল নাথাকিব আৰু ইপিপিএল দল নাথাকে কিন্তু প্ৰমোদ বৰৰ দুৱাৰ খোলা আছে নে নাই BPFলে BPF দলৰ এতিয়ালৈকে তেনেকুৱা ধৰণৰ আলোচনা কৰা নাই এইটো সময়ত ক'ব আৰু যতদূৰ মই জানো আজি তাৰিখত তেওঁলোকৰ লোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই প্ৰমোদ বৰ আহিলেও নলয় আপোনালোকে আমি নলম नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाय लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाय लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना
बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।